নমস্কাৰ সহজ আখল চেনেলটোলৈ আপোনালোক সকলোকে এবাৰ স্বাগতম জনাই মই আজি এটা মেইন ইনগ্ৰেডিয়েন্ট সেৱেদি দুটা ৰেচিপি তৈয়াৰ কৰিম তাৰে আপোনালোকৰ লগত ভিডিঅটো শেয়াৰ কৰিলো নিমখীয়া আৰু মিঠা দুটা ৰেচিপি বনাই দেখুৱাম এতিয়া মই সেৱে লৈছো মেইন ইনগ্ৰেডিয়েন্ট সেৱে হতি প্ৰস্তুত কৰিম এতে 2 কাপৰ জুখা হ'ব মই চাহ কাপৰ সেৱে লৈছো আৰু গাজৰ প্ৰথমে মই নিমখীয়াখিনি প্ৰস্তুত কৰিম ফ্ৰেঞ্চবিন লৈছো ইয়া তাৰ পিছত ক্যাপসিকাম লৈছো এটা কাটি গোটা মটৰ লৈছো কেঁচা মটৰ তাৰ পিয়াজ কেঁচা জলকীয়া নৰসিংহ পাত এইখিনি মই অলপ সৰু সৰুকে কুটি লৈছো আৰু এটা সসপেনত মই পানী উতলাই আছো উতলা গৰম পানীত মই এতিয়া সেৱেখিনি দি দিম সেৱেখিনি মই এতিয়া অকমান বইল হ'বলৈ দিম বইল হৈছে এতিয়া মই বেছি টাইম নালাগে প্ৰায় 2 মিনিট মান বইল কৰিলে এইখিনি ধুনিয়া জুখত সিজি যায় এইখিনি মই এতিয়া নমাব পৰা হলে এই ধুনিয়া জুখত হৈ গৈছে যে মই এখন চাকনিত নমাই দিম নমাই দিছো পানীখিনি চাকি লৈছো ইয়াতে মই এক কাপ ঠাণ্ডা পানী দি পেলাই এইখিনি অকমান ধুই লৈছো এতিয়া জৰ্জৰীয়া হৈ যাব এডাল হৈ যাব এতিয়া বনাবলৈ ভাল হয় তে কেৰাহী এখন গৰম কৰি মই তাতে 2 চামুচৰ জুখাৰে ঘি দি দিছো ঘিখিনি অকমান গৰম হ'বলৈ দিছো আৰু এতিয়া মই ইয়াতে সৰিয়হ দি দিম কোলা সৰিয়হ 1 চামুচ সৰিয়হখিনি অকমান ফুটিবলৈ দিম আৰু সৰিয়হখিনি ফুটিছে এতিয়া মই ইয়াতে পিয়াজ কাটি লোৱা পিয়াজটো মই দি দিছো পিয়াজখিনি অকমান ভাজি লম পিয়াজখিনি অকমান ৰঙচুৱা হলে এতিয়া মই ইয়াতে কেঁচা জলকীয়া আৰু নৰসিংহ পাতকিটা দি পেলাই লৰাই লৈছো আৰু এইখিনি অকমান ৰঙচুৱা হোৱাকে ভাজি লম আৰু এইখিনি সময়তে মই কাটি লোৱা যিখিনি সবজি আছিলে ক্যাপসিকাম ফ্ৰেঞ্চবিন গাজৰ এই গুটেইখিনি সবজি দি পেলাই মই অকমান সবজিখিনি ভাজি লম মটৰ কেইটাও দি দিছো আৰু এতিয়া গাজৰখিনি এইখিনি গুটেইখিনি ভালকৈ মিলাই 2 মিনিট মান সময় ভাজিলে হয় এইখিনি সবজি সিজিবৰ কাৰণে বেছি টাইম নালাগে 1 চামুচ মই বাদাম দি দিছো বাদামখিনি খাবলৈ ভাল হয় দিলে বাদাম চুবালে টেষ্টটো ভাল লাগে এতিয়া মই ইয়াতে 1 চামুচৰ জুখাই নিমখ আৰু আধা চামুচৰ জুখাৰে হালধি আৰু অকমান আধা চামুচৰ জুখাৰে জলকীয়া গুড়া দিছো আৰু এইখিনি মই অকমান এতিয়া লৰাই লম এই সবজিখিনি হলে এতিয়া মই ইয়াতে যিখিনি সেও বইল কৰি লৈছিলো সেইখিনি মই ইয়াৰ লগতে মিলাই লম খাবলৈ বহুত সোৱাদ লগা হয় সেৱেখিনি এনেকে বনালে আমি যি সকলে মিঠা বেছি খাব নোৱাৰো তেওঁলোকে আমি এনেকে নিমখীয়াকে এনে ধৰণে আমি বনাই ব্ৰেকফাষ্ট বা সন্ধিয়া নাস্তা হিচাপে খাব পাৰো সৰু লছালিকো দিব পাৰো টিফিনতো আনকি দিব পাৰো আমি এনেকে বনাই খাবলৈ বহুত সোৱাদ লগা হয় হলে বেছি টাইম নালাগে অকমান টাইম লৰাই দি এইখিনি মই নমাই দিব পৰা হৈ যাব এনেকৈ মই নিমখীয়াভাৱে তৈয়াৰ কৰাখিনি নমাই দিলো আৰু ইয়াতে মই কেইটামান ডালিমৰ গুটি ওপৰৰ পৰা দি সজাই দিছো ধুনীয়াকৈ প্লেটখনত আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ প্ৰস্তুত কৰিলো এতিয়া মই যিখিনি মিঠাকে তৈয়াৰ কৰিছো সেইখিনি মই দেখুৱাম এই ধুনীয়াকৈ মই মিঠাকে খাবলৈ আমি ভাল পাওঁ যিহেতু ক্ষীৰৰ নিচিনা লাগে খাবলৈ কেনেকৈ বনালো মই তাৰ কাৰণে ভিডিঅটো চাব লাগিব তাৰ কাৰণে মই এটা সৰু বাটিত এবাটি জোখৰ বা চাহ কাপৰ 1 কাপ হ'ব
এয়া মই চেৱৈ ল'লোঁ আৰু 2 চামুচৰ জোখাই চেনি লৈছোঁ, কাজু আৰু কিচমিচ কেইটামান লৈছোঁ আৰু ঘি লৈছোঁ প্ৰায় 2 চামুচ জোখত আৰু ক্ৰীম লৈছোঁ। ক্ৰীমো মই 2 চামুচ মানে জোখতে লৈছোঁ। এই গোটেইখিনি ব্যৱহাৰ কৰিম আৰু মিঠা কনডেন্স মিল্ক লৈছোঁ। তাৰ পৰা মই 1 চামুচ মানৰ জোখাই ব্যৱহাৰ কৰিম। এতিয়া এখন মই কেৰাহীত ঘিখিনি গৰম কৰিছোঁ। প্ৰায় 2 চামুচ ঘি মই তাতে দি দিছোঁ। ঘিখিনি গলিছে ধুনীয়াকে। এই সময়তে মই ইয়াতে যিকেইটা মই কাজু আৰু কিচমিচ লৈছিলোঁ সেইকেইটা মই অকণমান ভাজি ল'ম। ভাজি ল'লে খাবলৈ সোৱাদটো ভাল হয়। এইখিনি অকণমান ভাজি নমাই ল'ম। এইখিনি ভাজা প্ৰায় হৈছেই। মই এতিয়া এইখিনি অলপ অলপকৈ নমাই ল'ম। ভিডিঅ'খিনি যদি চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইখিনি নমাই ল'লোঁ আৰু এতিয়া মই যিখিনি চেৱৈ লৈছিলোঁ, চেৱৈ 1 কাপমানৰ জোখাই হ'ব, সেইখিনি মই অকণমান ভাজি ল'ম ঘিতে। কমকৈ জুইডাল দি পেলাই মই এইখিনি অকণমান ভাজি ল'ম। ভাজি ল'লে খাবলৈ ভাল হয়। ঘিত যেতিয়া ভাজা যায় গোন্ধটোও বহুত ধুনীয়া আহে। অলপ অলপকৈ ভাজি লৈছোঁ। এই ভাজা হৈছেই। এইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু ইয়াতে মই দুবাটিমান জোখৰ হ'ব মানে চেৱৈখিনি ভালকৈ ডুব যোৱাকৈ মই গাখীৰ দি দিছোঁ। গাখীৰখিনিত অকণমান এইখিনি সিজিব লাগিব। এইখিনি ধুনীয়াকৈ উতল আহিব এতিয়া। উতলিছে ধুনীয়াকৈ। বেছি সময় নালাগে, অলপ কম সময়তে আমি বনাই খাব পাৰোঁ। এয়া এনেকৈ কৰি মিঠা আৰু নিমখীয়া দুইটা ৰেচিপিয়ে খাবলৈ ভাল লগা হয়। এতিয়া মই 2 চামুচ চেনি দি দিছোঁ তাতে। ধুনীয়াকৈ সিজি আছে। সিজি পেলাই গাখীৰখিনি কমিছেই প্ৰায়, ধুনীয়া জোখত হৈছে। এইখিনি সময়তে মই ইয়াতে এতিয়া কাজু কিচমিচখিনি যিখিনি মই ভাজি ৰাখিছিলোঁ সেইখিনি মিলাই দিছোঁ। ধুনীয়াকৈ মিলোৱা হৈ গৈছে আৰু ইয়াতে মই এতিয়া 1 চামুচ মিঠা কনডেন্স মিল্ক দি দিছোঁ। সেইকাৰণে মই চেনি পৰিমাণটো কমাই দিছিলোঁ। কনডেন্স মিল্কতো যেতিয়া মিঠা আছে তেতিয়া মিঠাটো আমাৰ ধুনীয়া জোখত হৈ যাব। আৰু এতিয়া মই 2 চামুচৰ জোখাৰে হ'ব ক্ৰীম লৈছিলোঁ যে সেইখিনি মই ইয়াতে মিলাই দিছোঁ। ক্ৰীমে টেষ্টটো আৰু অকণ বেছি ভাল কৰিব। খাবলৈ বহুত সোৱাদ লগা হয়। এনেকৈ আমি খাব পাৰোঁ। আৰু এইখিনি হৈয়ে গৈছে প্ৰায়। এই ইলাচি গুড়া অকণমান দি দিছোঁ মই ইয়াতে, গোন্ধটো ভাল আহে। এতিয়া মই এইখন অকণমান সময়ৰ কাৰণে ঢাকনি মাৰি এতিয়া মই হৈ গ'ল আৰু। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া এটা বাটিত মই চেৱৈখিনি নমাই ওপৰৰ পৰা 2টামান পিস্তা বাদাম দি পেলাই ধুনীয়াকৈ সজাই দিছোঁ। ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। ৰেচিপি দুটা কেনে পালে আমাক কমেণ্ট কৰি জনাবচোন।